নমস্কাৰ বন্ধুসকল, অন্য এটা আনবক্সিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি বস্তু আনবক্সিং কৰিবলৈ গৈছোঁ ধৰিব পাৰিছেনে বাৰু? আপুনি হয়তো ঠিকেই অনুমান কৰিছে, আমি আজি আনবক্সিং কৰিবলৈ গৈ আছোঁ Sofa-cum-Bed, যোনখন সোফাক আপুনি প্ৰয়োজনত বিছনালৈ আৰু বিছনাৰ পৰা সোফালৈ কনভাৰ্ট কৰিব পাৰে। মাত্ৰ ৩৫০০ টকাত এয়া কেনেকৈ সম্ভৱ আহকচোন চাওঁ। Apa bisa di dalam itu? Itu. এখন আছে সোফাখন। সঁচাকে ভাল লাগিছে। বুজিছো ইয়া। দুটামান আৰামছে উঠে ন? আমি আলোচনা চালে আহিলেও দিপে। এতিয়া আপুনিও কিনিব পাৰিব যদিহে বিচাৰিছে ঘৰলৈ এনেকুৱা এখন খুব সুন্দৰ বস্তু। কেতিয়াবা হঠাতে আলহী এজন বেছিকৈ আহি যায়, তেতিয়া প্ৰয়োজন হৈ যায় বিছনা এখনৰ। আৰু এনেকুৱা এখন হ'লে আপোনাৰ সোফাখনো হৈ থাকিলে, বিছনাখনো হৈ থাকিলে। আৰু এনেই নৰ্মেলি বিছনা এখনে সাধাৰণতে এটা ৰুমত বহুত স্পেচ খাই থাকে, গতিকে এইখনে স্পেচ নাখায়। বহিবলৈ এখন চকী হৈ থাকিলে আৰু শুব সময়ত প্ৰয়োজন হ'ল আপুনি ইয়াক এখন বিছনালৈ ৰূপান্তৰ কৰি ল'লে। গতিকে খুব কম দামত ধুনীয়া বস্তু। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ আমাক ছাবস্ক্ৰাইব কৰি ৰাখিব দেই। থেংক ইউ। এক্সটেনশ্যন বৰ্ডখন আনি লৈছোঁ, লগতে মোবাইল চাৰ্জাৰটো, যাতে শুই শুই বিন্দাছ মোবাইল টিপি থাকিব পাৰোঁ, চাৰ্জ দিব পাৰোঁ। এতিয়া আৰু টেনশ্যন নাই, ওচৰতে লাইটটো জ্বলাই ল'ম আৰু লগত থাকিব মোৰ চাৰ্জাৰ পাত, ইয়াত থাকিব পানী বটলটো। গতিকে আজিলৈ আহিছোঁ, শুভৰাত্ৰি।